পুনৰ একেই ঘটনা। ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত পুনৰ 23জন জোৱান নিহত। আপোনালোকৰ বাৰু মনত আছেনে যিটো দিনত 40জন CRPF জোৱান নিহত হৈছিল? হয়, মই পুলৱামা আক্ৰমণৰ কথাহে কৈছোঁ। যিটো ঘটনাই হয়তো গোটেই ভাৰতবৰ্ষকে কন্দুৱাই গৈছিল, আজিও ঠিক একেই ঘটনাই ঘটিছে। 400জন মাওবাদীৰ আক্ৰমণৰ বলি হয় 23জন জোৱান। ভাবি চাওকচোন তেওঁলোকৰ ঘৰত বাৰু কেনেকুৱা অৱস্থা হৈছে। মই আচলতে আপোনালোকক এই খবৰটো দিয়াৰ বাবে ভিডিঅ' বনোৱা নাই। ফেচবুক খুলি থাকোঁতে হঠাৎ চকু পৰিছিল মোৰ এই পোষ্টৰ। তাৰপিছত গৈ পিনে মই সেই প্ৰফাইলটো চালোঁ। চাই পিনে হয়তো মোৰ এনেকুৱা খং উঠিছিল যে একো নককৈ থাকিব নোৱাৰিলোঁ। ক'ৰ পৰা আহে বাৰু আপোনালোকৰ এনেকুৱা চিন্তাধাৰা? সাধাৰণ দৰমহাৰ কাৰণে মোৰ গোটেইখিনি কথা ক'বলৈও লাজ লাগিছে। হয়তো ইয়াত মই গোটেইখিনি কথা ক'ব নোৱাৰিম। ৰেডিঅ' অনাতাঁৰ জগতে আপোনাক আগতে দেখোঁতে হয়তো আমাৰ সন্মান আহিছিল, কিন্তু এতিয়া কি ভাবিম বাৰু? মাজে মাজে এটা ভাব আহিছিল আপোনাৰ ফেচবুক একাউণ্টটো কিজানি শেষ হৈছে। আপুনি বাৰু ভাবি চাব পাৰেনে কেনেকুৱা অৱস্থা হৈছে তেওঁলোকৰ পৰিয়ালৰ, তেওঁলোকৰ মা, দেউতা, পত্নী, লগতে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কথা। বাতৰিত প্ৰকাশ পোৱা অনুসৰি অকস্মাতে আক্ৰমণৰ সন্মুখীন হৈছিল জোৱানসকলে। হঠাৎ হোৱা আক্ৰমণৰ ফলত নিজৰ সংগীসকলক বচাবলৈ যোৱা জোৱানসকলকো চুৰিঘাত কৰিছিল মাওবাদীসকলে। স্থানীয় লোকসকলৰ মতে 1 কিলোমিটাৰ পৰ্যন্ত দেখা গৈছিল জোৱানসকলৰ তেজ। আপুনি জানেনে এতিয়াও সন্ধানহীন হৈ আছে এজন কোব্ৰা কামাণ্ডো। তেওঁৰ লগত বাৰু মাওবাদীসকলে কেনেকুৱা আচৰণ কৰিব পাৰে? কথাখিনি কৈ থাকোঁতে হয়তো মোৰ গাৰ নিয়ম শিহৰি উঠিছে। এতিয়া মই ইয়াত একো গাখীৰ কলা হোৱা কথা কোৱা নাই, লগতে মই শিয়ালো নহয়। এতিয়া ভাবকচোন সেই ল'ৰা ছোৱালীসকলৰ কথা, যিসকলে ভাৰতীয় সেনাত যোগদান কৰিবলৈ এতিয়াও দৌৰি আছে। তেওঁলোকে বেলেগ জব অথবা বিজনেছচোন কৰিব পাৰে। কিহত দৰকাৰ আছে তেওঁলোকে দিনটো সূৰ্যৰ তাপত দৌৰিবলৈ? আপুনি হয়তো এইটো কথা বুজি নাপাব। মই আপোনাক সেই ফেচবুকত কৰা থ্ৰেটেনিঙৰ কথাটো ছাপোৰ্ট নকৰোঁ। শেষত মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে অন্ততঃ এনেকুৱা পৰিৱেশত এনেকুৱা ধৰণৰ মন্তব্য নকৰে। জয় হিন্দ, জয় तू कहती थी तेरा चांद हूँ मैं और चांद हमेशा रहता है। तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा, इतनी सी है दिल की आरज़ू।